নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম ইনফ'লৈ। আৰু আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব আৰু তাৰ লগে লগে ন'টিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব, যাতে মই আপলোড কৰা নতুন নতুন ভিডিঅ'বোৰ সকলোতকৈ প্ৰথমে আপোনাক পোৱা যাব। আৰু মই প্ৰথমে কওঁ, আজিৰ ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, আপোনালোকে শান্তিৰে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আৰু মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো হৈছে পৃথিৱীৰ এনে 10 মোবাইল কোম্পানীৰ নাম আপোনালোকে আজিলৈকে চোৱা নাই চাগে, আৰু আপোনালোকক আজি মই দেখাই দিছোঁ পৃথিৱীৰ 10 মোবাইল কোম্পানীজৰ নাম। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু যদি এতিয়ালৈকে আপোনালোকে লাইক কৰা নাই, লাইক কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। টপ 10 মোবাইলছৰ ভিতৰত প্ৰথম হৈছে Alcatel-Lucent, এষ্টাব্লিছ 2004 চনত ইয়াৰ এষ্টাব্লিছ কৰা হৈছিল। আৰু হৈছে ফ্ৰেন্সত বনোৱা হয় মোবাইল ব্ৰেণ্ডছ। আৰু ইয়াৰ 2000 US Lucent ফৰ্ম থাকে। আৰু ইয়াৰ সকলোতকৈ বেছি 2018 চনত বিক্ৰী হৈছিল 15,149টা মোবাইল বিক্ৰী হৈছিল 2018 চনত। টপ এতিয়ালৈকে 2019ৰ টপ হিচাপ কৰা নাই, এইটো মানে 18ৰ মতে চলি আছে। কিছুমান মোবাইলত 2019ৰ চলি আছে, আৰু সেইবোৰ আপোনালোকক দেখাম। আৰু ইয়াৰ পিছতে আছে জেটি মোবাইল ব্ৰেণ্ড আপোনালোকে চাই আছে। 2008 গ্ল'বেল লিডাৰ্ছ মেকিং অফ স্মাৰ্টফোন, ইয়াক গ্ল'বেলত মেক কৰা হয়। আৰু এই মোবাইল ব্ৰেণ্ডটো 2018 চনৰ মতে 17,123টা মোবাইল বিক্ৰী হৈছিল। টপ 9ত আহে এইটো। জেটি ইজ দ্য 9th ইন দ্য লিষ্ট অফ টপ 9 মোবাইলছ ব্ৰেণ্ড 2018ত। আৰু ইয়াৰ পিছত আছে লেন'ভ আপোনালোকে সকলোৱে শুনিছে, লেন'ভ লেপটপ আদিও বিক্ৰী হয়। ইয়াক প্ৰডাক্ট বাই চাইনা। 1984 entered the mobile industry. 2012 India's founded capital of China. 1984 চনত ইয়াত কৰা হৈছিল। আৰু লেন'ভ আপোনালোকে সকলোৱে ভাল পাইছে চাগে, ইয়াত বহুতো ভাল ভাল মোবাইল পায়। আৰু ইয়াৰ সকলোতকৈ বেছি বিক্ৰী হৈছিল 2018ৰ মতে 43,035টা মোবাইল বিক্ৰী হৈছিল। আৰু ইয়াৰ পিছতে এল জি আপোনালোকে সকলোৱে শুনিছে যে ফাউণ্ডেড 1958 চনত, বহুত পুৰণা মোবাইল, চাউথ কোৰিয়ান, কোৰিয়াত ক্ৰিয়েট কৰা হৈছিল। এইটো বহুত চাইছে চাগে। এল জি ফোনছ বহুত ভাল, এল জি টিভি শুনিছে চাগে, এল জি ফ্ৰিজ শুনিছে চাগে। আৰু এইটো এল জি মোবাইল, ইয়াৰ বিক্ৰী হৈছিল 46,800, 800 মোবাইল বিক্ৰী হৈছিল। 44,800 মোবাইল ইয়াৰ 2019 চনৰ মতে বিক্ৰী কৰা হৈছিল। আৰু ইয়াৰ পিছতে এমআইটো এইটো নতুন ব্ৰেণ্ড। আপোনালোকে এতিয়াতো টিভি চিভি, এমআই টিভি, এমআই মোবাইলছ আৰু বহুত বস্তু উলিয়াইছে চাগে। আপোনালোকে এমআই বুলি কয়, জমিয়া বুলি ক'লে আপোনালোকে সকলোৱে আপোনালোকে চিনি পাইছে যে ইয়াৰ সকলোতকৈ ব্ৰেণ্ড টপ 9ত আছে। ইয়াক ফাউণ্ডেড 2010 ইয়াক জুনত ৰিলিজ স্মাৰ্টফোন, 2010 জুন মাহত স্মাৰ্টফোন ৰিলিজ কৰা হৈছিল, স্মাৰ্টফোন বনোৱা হৈছিল। আৰু ইয়াৰ এমআইটো চাইনাৰ ব্ৰেণ্ড হয়। আৰু ইয়াৰ সকলোতকৈ বেছি ইণ্ডিয়াত বেছি বিক্ৰী হৈছে। আৰু ইণ্ডিয়াত কিমান বিক্ৰী হৈছে চাওক। 2017 চনৰ মতে 18 চনৰ মতে 17,000 বিক্ৰী হৈছে, 17,000 মোবাইল বিক্ৰী হৈছিল 2018ৰ মতে মাৰ্কেটিং। আৰু ইয়াৰ পিছতে আহে ভিভো ইজ দ্য লাৰ্জেষ্ট মেনুফেকচাৰ অফ স্মাৰ্টফোন এছ'চিয়েটছ ছফ্টৱেৰ এণ্ড অনলাইন ছাৰ্ভিচেছ বেষ্ট ইন চাইনা। ভিভো চাইনাৰ মোবাইল হয়। আৰু ইয়াত বনোৱা হয়, বনোৱা হয় ইণ্ডিয়াত বনোৱা হয়। আৰু ইয়াত এণ্ড্ৰইড ফোন চিষ্টেম ফাউণ্ড আৰু ছফ্টৱেৰ চিষ্টেম ফাউণ্ড আছে। 2009ত ফাৰ্ষ্টেষ্ট গ্ৰ'য়িং স্মাৰ্টফোন কোম্পানী ষ্টাৰ্টেড। 2009ত বনাবলৈ ষ্টাৰ্ট কৰা হৈছিল।
আৰু ইয়াত ভিভ'ৰ এতিয়া বহুতো চিৰিজ আছে, ভিভ' 15, V15 আৰু বহুতো চিৰিজ আছে। এইবোৰৰ বিক্ৰী হৈছিল 2018 মতে বিক্ৰী হৈছিল 46,484টা মোবাইল বিক্ৰী হৈছিল। ইয়াৰ পিছতে অপ্পো আপোনালোকে ফেমাছ নাম হৈছে অপ্পো। আৰু এইটো মোবাইল আজিকালি বহুত মানে অপ্পোৱে আজিকালি অলপ কমকৈ অপ্পোৱে এতিয়া যেতিয়া ৰিয়েলমি উলিয়াই দিছে তাৰপিছৰ পৰা ৰিয়েলমি চবচে বেছি মোবাইল বিক্ৰী হৈছে। অপ্পো F5 কেপচাৰ দ্য ৰিয়েল দেখিছে আপোনালোকে। অপ্পো কোম্পানী ইউজ ফাৰ্ম ইন 2011 হৈছিল। আৰু ইয়াৰ পিছত ইয়াৰ মোবাইল বিক্ৰী কিমান হৈছিল? ইয়াৰ মোবাইল মতে বিক্ৰী হৈছিল 60,000 মোবাইল বিক্ৰী হৈছিল 2018 চনৰ মতে। আৰু ইয়াৰ পিছত কি মোবাইল বিক্ৰী হয় গম পায় নে আপোনালোকে? হুৱাই চাইছিলে হুৱাইৰ ওপৰত আপোনালোকে বহুত পাইছে চাগে। ইয়াৰ ওপৰত বহুত কেছ চলি আছে। বহুত আপোনালোকে যেতিয়া অষ্ট্ৰেলিয়াই ইয়াৰ 5G ব্ৰেণ্ডবোৰ আপোনালোকে অফ কৰি দিছে। 5G ব্ৰেণ্ডবোৰ অষ্ট্ৰেলিয়াই ইয়াৰ মানে যোনবোৰ মোবাইলবোৰ ইউজ কৰি আছিলে অষ্ট্ৰেলিয়াৰ গভৰ্ণমেণ্টে ইয়াক উলিয়াই দিছে মানে হেৰিৰ পৰা দেশখনৰ পৰা হাৱাই মোবাইল ইউজ কৰিবলৈ বন্ধ কৰি দিছে। আৰু ইয়াৰ পৰা বহুত কেছ চলি আছে। সেইকাৰণে ইয়াক বহুত দেশে এক মানে ক্লিয়াৰ কৰি দিছে দেশখনৰ পৰা ইয়াৰ মোবাইলৰ একো অংশই নাথাকিবলৈ ক্লিয়াৰ কৰিছে। আৰু ইয়াক ফৰ্ম কৰা হৈছে 1987 চনত। ইয়াক মানে ইষ্টাব্লিছ কৰা হৈছিল 1987 চনত। আৰু ইয়াৰ মেনুফেকচাৰ ৱৰ্ল্ড বেষ্ট ইন চাইনা ইয়াৰ প্ৰায়ভাগ বস্তুৱে চাইনা আছে, কাৰণ চাইনাই ভাল বস্তু বনায় আৰু বেয়া বস্তু বনায়। আৰু ইয়াৰ মতে মই ক'বলৈ যোৱা নাই বেয়া বস্তু বনায়, সকলো ভালেই বনায়, কিন্তু ইণ্ডিয়াত চাইনাৰ বস্তুখিনি ইমান বিক্ৰী হয়। কিন্তু এই মোবাইলখিনি ব্ৰেণ্ডটো চাইনাৰ হয়, কিন্তু মেনুফেকচাৰখিনি ইণ্ডিয়াত কৰা হয়। ইয়াৰ পিছতে আহে ইয়াক কিমান বিক্ৰী কৰা হৈছে? ইয়াত বিক্ৰী হৈছিল 87,646টা মোবাইল বিক্ৰী হৈছিল 2018 মতে। আৰু ইয়াৰ পিছতে Apple maintains top position in the smartphone industry as the most preferred brand. এক বহুত ভাল মোবাইল হয়, ইয়াক বহুত ভাল মোবাইল এড কৰে। ইয়াক ফাউণ্ড কৰা হৈছিল, ইয়াক মানে এষ্টাব্লিছ কৰা হৈছিল। ইয়াৰ মোবাইলটো বনাব আৰম্ভ কৰা হৈছিল 1976 ষ্টিভ জবছ অফ ৰনাল্ডো ৱেব। আপোনালোকে শুনিছে চাগে পৃথিৱীৰ আটাইতকৈ ধনী মানুহ আগতে 2018 মতে কোন আছিলে? এইটো ইয়াৰ ছফ্টৱেৰ কোম্পানীটোৱে এওঁ আছিল ডিজাইনাৰ ষ্টিভ জবছ। আপোনালোকে বিল গেটছৰ নামটো সকলোৱে শুনিছে চাগে। তেওঁৱে এই মোবাইলটো ছফ্টৱেৰ বনাইছিল আৰু তেওঁৱে এইটো মোবাইলৰ ফাউণ্ড কৰিছিল। আৰু ইয়াৰ পিছতে আহে এইটো মোবাইল কিমান বিক্ৰী হৈছিল? এই মোবাইল বিক্ৰী হৈছিল চেলছ ইন 2,29,234টা মোবাইল বিক্ৰী হৈছিল 2018 মতে। আৰু আপোনালোকে ক'ব পাৰিবনে টপ লিষ্টত কোন আছে? আৰু ইয়াৰ টপ লিষ্টত আছে দ্য ৱৰ্ল্ড টপ মোবাইল ব্ৰেণ্ড স্মাৰ্টফোনছ স্মাৰ্ট টিভি ইজ চেমচাং। আপোনালোকে ভাবিব পাৰিছে নেকি এইটো চেমচাং হ'ব পাৰে বুলি? সেইটো আপোনালোকে কেতিয়াও নাভাবে, কাৰণ এই চেমচাং মোবাইল আগতে বহুত চলিছিলে, আজিকালি বহুত কম চলে। কাৰণ ইয়াৰ প্ৰচেছৰটো যোনটো দিয়ে সেইটো প্ৰচেছৰ আজিকালি দিনত 3D গেমিঙৰ দিনত এইবোৰ বহুত প্ৰচেছৰ শ্ল' হয়। সেইকাৰণে এইটো মোবাইলত বহুত কম পৰিমাণে বিক্ৰী হয়। আৰু আজিকালি যোনবোৰ মোবাইল উলিয়াইছে সেইবোৰ মোবাইলত বহুত ভাল উলিয়াইছে, কিন্তু যেতিয়া মাৰ্কেটিংটো বেয়া কৰি দিয়ে কোম্পানীটোৱে, সেইটো মোবাইল যদি আকৌ মানুহে কিনিব নাযায়, কাৰণ এটা মোবাইল কিনিবলৈ হ'লে তেওঁলোকে বহুত চিন্তা কৰিব লাগে। কাৰণ আজিকালি মিডিল ক্লাছৰ ফেমিলিবোৰে বহুত চিন্তা কৰিব লাগে এটা মোবাইল কিনিবলৈ হ'লে। আৰু এইটো মোবাইলৰ সকলোতকৈ বেছি বিক্ৰী হৈছিল 1,70,625টা 2018 মতে বিক্ৰী হৈছিল। টপ 5 লিষ্টত আছে। আৰু ইয়াৰ বিক্ৰী কৰোঁতে কোম্পানীৰ প্ৰফিট হৈছিল 18,948 মিলিয়ন টকা বিক্ৰী। আৰু
আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে ধন্যবাদ থাকিল আৰু আপোনালোকে মোৰ সকলো ভিডিঅ'টো চাই দিব আৰু লাইক কৰিব নাপাহৰিব কাৰণ লাইক কৰিলে মোৰ মনত বহুত এটা ভাৱ আহে আপোনালোকে নতুন নতুন ভিডিঅ' বনাবলৈ ছাকচেছ হ'ব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আৰু চেনেলটো যদি আপোনালোকে নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ